মাতি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মই বৰ্তমান ভালেই আছোঁ। আৰু মই যে কথা কৈ আছোঁ এয়া চাই কি কৈছে আৰু কৈবা। আৰু আজি ল'ৰাৰ বেজী আছে, আজি বুধবাৰ, আজি ইয়াৰ 10মহীয়া বেজীটো আছে। বেজীটো দিয়াবলৈ নিম আৰু ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু এইখিনিতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আপোনালোকৰ অবিহনে মই চেনেল এটা চলাই নিয়াটো সম্ভৱ নহয়, সেইবাবে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে এটা লাইক কৰি দিব আৰু শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। বিচনা আলনা আপোনালোকে মন নকৰিব, বিচনা আলনা একেবাৰে অৱস্থা নাইকিয়া হৈ আছে, সময়ে পোৱা নাই কৰিবলৈ। আৰু আজি যিহেতু বেজী দিবলৈ নিম, বেজী দিয়াৰ পিছত এতিয়া কৰি ল'ম লৰালৰিকৈ, নহ'বা বেজী দিয়াৰ পিছত কি বিহু দেখুৱাই ঠিক নাই। এই বেজী বেছি দূৰ নহয়, কামকেইটা কৰি ওলাই লোৱাৰ পিছত কি কৈছা তুমি? হাই কৈ দিয়া, হাই চাই আছোঁ চবে, কৈ দিয়া। বাপেক আকৌ আহি পেলাই ক'বহি ওলোৱাই নাই ইমান দেৰি, এনেকৈ ক'বহি। আৰু ইয়াকো যিহেতু উলিয়াব লাগিব, অকণমান দেৰিও হ'ব, যিহেতু এঘণ্টাৰ ছুটী লৈ আহিব কামৰ পৰা, সেইবাবে লৰালৰিকৈ ওলাই লওঁ। এঘণ্টাৰ ভিতৰতে বেজীটো দিয়াই নিবই লাগিব, নিদিয়ালেও উপায় নাই, তাৰমানে দিয়াবই লাগিব সেইবাবে। আৰু এতিয়া তেনেহ'লে ওলাই দেখিছে কেনেকুৱা ঘটালিছে। এতিয়া সকলোবোৰ কাম বন কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু একেবাৰে চাগে গাড়ীতহে লগ পাম, যিহেতু মোৰ সকলোৱে জানে মোৰ ওলোৱা সময়কণ দেখুৱাব নোৱাৰোঁ, যিহেতু খুব লৰালৰি হয়। একেবাৰে চাগে গাড়ীতহে দেখুৱাম, নহ'বা পাৰিলে দেখুৱাম বাৰু। তেনেহ'লে ওলাই লওঁ, আকৌ লগ পাই আছোঁ। এতিয়া ল'ৰাটোক গাটো ধুৱাই লওঁ, আহি পেলাই গাটো যিহেতু ধুৱাবলৈ নহ'ব, সেইবাবে এতিয়া গাটো ধুৱাই লওঁ, গৰম পানীকণ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া যে দেখিছে, আমাৰ কাষৰ কোৱাধাৰত থাকে, অসমীয়া ক'ব নাজানে, মোৰ লগত কেনেদৰে কথা পাতে চাবচোন দেই। আপোনালোকে কিন্তু নাহাঁহিব, ময়ো হিন্দী ক'ব নাজানো তাৰমানে। Bolfin? Bolfin? Apa ni? Oh, ini hai dah. Kamu kenal? Tapi Okomia nazar deh. Apa हमको बहू के देखेगा? देखेगा। आपसे कथा क्या था? देखेगा। अमियों ना जानो कौन दे। क्या है? ओए, वो देख के भाग गया। तुम्हें दे भी देख के भाग। नंबर देबो तो। नंबर चाचा है वो तो नंबर देबो हैं। वीडियो कॉल देखेगा। और मूर्ति पर नजर है। हाँ। पता नहीं। वो बोलेगा, बोलता है। इनका बोले ना बोलो। ये भेजतोय। सोनपुर है। अरे चैनल सब्सक्राइब करिबो কৈ দিয়ক। बात एको बोली है। बात दे चैनल तो सब्सक्राइब करिबो কৈ দিয়ক। क्या थे? क्या खाया? चैनल तो सब्सक्राइब करिबो কৈ দিয়ক। कंट्रोल को कर दो। चैनल तो सब्सक्राइब करिबो কৈ দিয়ক। चैनल तो सब्सक्राइब কৰি দিব দেই।
কৰি আজৰি এতিয়া যাব লাগে আহি পোৱাহি নাই আহি পালে যাম আৰু এতিয়া হাঁহি দেখিছে নাই অকণ পিছত কান্দিব লাগিব হাঁহিছে আকৌ লগ পাই আছোঁ বাই বাই আৰু আমি বেজি লৈ আহিলোগৈ আৰু ইয়াত দুটা হাতত দুটা বেজি দিলে বেজি দিওঁতে অকণ কান্দিলে আৰু পিছত নাকান্দিলে বাৰু এতিয়া দিগদাৰ কৰা নাই এইটো বেজি জ্বৰ নুঠে বুলি কৈছে আৰু ইমানেই বৰষুণ দিলে নহয় আপোনালোকক দেখাব নোৱাৰিলোঁ সুবিধাই নাপালোঁ আৰু আহিয়ে কাম কৰিবলগীয়া হৈ গ'ল কাপোৰবোৰ বাহিৰত আছিলে চব আনিবলগীয়া হৈ গ'ল বৰষুণ দি আছিলে যে সেইবাবে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সময় দিওঁ বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনে লাগে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ দম দেখিছে বেজি দিওঁতেও নাৰ্ছ সেই এনেকৈ কৈছে গাড়ীত আহোঁতেও সেই কান্দি কান্দি দম দি আহিছে তেনেকৈ কান্দি কান্দি দম দি আহিছে এনেকৈ হয় আৰু কৰোণাৰ মহামাৰীৰ সময়ত কোনে কোনে এনেদৰে বেজি দিছে নিজৰ সন্তানক মোক কমেণ্টত জনাবচোন দেই কোনে দিছে আৰু বেজিটো দিগদাৰ কৰে নে নকৰে সেইটোও জনাব যদি আপোনালোকৰ বেবী আছে সেইটো জনাই দিব আৰু সেয়াই আৰু সেইখিনিয়ে কৈ দিবচোন মোক বাই কৈ দিয়া বাই আজিলৈ আহিছোঁ বাই বাই অঁ বাই বাই